ধুবুৰী জিলাৰ গোলকগঞ্জ আৰক্ষী থানাৰ চৌহদত মই মোৰ স্বামী ছাৰা আৰু 1 ঘণ্টা থাকিব নোৱাৰো মোক 24 ঘণ্টাৰ ভিতৰত স্বামীক লাগিবই নহলে মই আত্মহত্যা কৰিম এয়া হৈছে ধুবুৰী জিলাৰ গোলকগঞ্জ আৰক্ষী থানাৰ চৌহদৰ দৃশ্য বাল্য বিবাহ কৰোৱা স্বামীক জেল হাজুলৈ প্ৰেৰণ কৰাৰ সময়ত এগৰাকী মহিলাই মাটিত পৰি বাগৰি বাগৰি কান্দি অচেতন হৈ পৰিছে আৰু কৈছে মই মোৰ স্বামীক নাপালে আজি আত্মহত্যা কৰিম মোৰ স্বামীক লাগিবই মোৰ জন্ম 1999 চনত হৈছিল বিয়া হৈছে 2018 চনত মই প্ৰাপ্তবয়স্ক মোৰ স্বামীক কিয় হিমন্ত বিশ্ব শৰ্মাই জেলত ভৰাব কোনে অধিকাৰ দিছে মই আদালতত চৌহদত গৈ আত্মহত্যা কৰিম এই দৃশ্য গোলকগঞ্জ থানাৰ সন্মুখৰ আফৰুজা খাতুন নামৰ বোৱাৰীগৰাকীৰ স্বামী সাদ্দাম হুছেইনক আৰু পিতৃ জয়নুল আবেদিনক কালি ৰাতি গোলকগঞ্জ আৰক্ষীয়ে আটক কৰি আনিছে সন্ধিয়া 6 বজাৰ আগতে মোৰ স্বামী লাগিব মই স্বামীৰ উপযুক্ত স্বামী ছাড়া মই 2 দিনকে একদিনও থাকিব নাপাম মোক স্বামী আজি লাগিব মোক আজি স্বামী ছাড়া মই 2 দিনকে আমি একদিন আছে 1 ঘণ্টা মোৰ স্বামী ছাড়া মই থাকক না মোক আজি স্বামী লাগিব মোক স্বামী লাগিব যদি স্বামী ছাড়া দুনিয়াত বাঁচি থাকিব পাইলে তাইলে হিমন্ত বিশ্ব বিয়ে করিল না হয় কেন হিমন্ত বিয়ে করিল কে বাচ্চার বেরিকে মাত্র বিয়ে দিয়ে না পাইলে তাহলে ঘরে ঘরে বেরি রাখিল ঘরে ঘরে তাহলে বেরি রাখিল ঘরে ঘরে বেরি রাখিল আমার কেন আনিল আমার নির্দোষ মানুষ কেন আনিল আমার এটা লাগে তোমার রাইট কিছু না করেন ব্যুরো রিপোর্ট আসাম টাইম প্রগতি।